ইমান ধুনীয়া বস্তু কোনে নোপোৱাকে থাকিব পাৰে বাৰু আপোনালোকৰ বাৰু ভণ্টিবিলাকে এনেকুৱা কৰে নাই বাৰু কমেণ্টত বহুত দুখ আজি মোৰ Hello everyone, welcome and welcome back to my YouTube channel. Namaskar বন্ধু বান্ধৱী সকল মোৰ YouTube channel সাগৰিকা বৰালে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু থাম্বনেল দেখি গম পাইছে আজি বনাব লৈছো 24 hours white food eating challenge মানে আজি দিনটোত মই যি খাম লাঞ্চ ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ যি খাম সব বগা বস্তু খাম নাজানো কিমানখিনি সাকসেস হও ইভেন ঘৰত কি আছে মানে বগা বস্তু ভিতৰত আৰু কি আছে মই হেতু নাজানো মাক কলো আজি মোৰ কাৰণে যি বনাবা সব হোৱাইটত বনাবা মানে মই এনেকা ধৰণৰ এটা ভিডিও বনাম বুলি ভাবিছো হেবাবে মায়ে কলে ইয়েস আৰু মই ভিডিও বনাবলৈ ৰেডি হৈ গলো আৰু এতিয়া বাজিছে 8:30 মানে মই উঠিছো এতিয়া আৰু উঠি মেলিয়ে ভিডিও কৰাত লাগি গলো মানে আপোনালোকক ৰাতিপুৱাৰ পৰাই দেখাব লাগিব ব্ৰেকফাষ্টৰ পৰাই খাই মেলি দেখাব লাগিব হেতু কাৰণে আৰু হেবাবে আজি মই সব হোৱাইট পিন্ধি লৈছো এয়া হোৱাইট আৰু নেল পলিশো হোৱাইট লগাইছো গা কিন্তু নাই ধোৱা দেই কাৰণ মই যেতিয়া ঘৰত থাকো তেতিয়া ৰাতিপুৱা টাইমত এনেও গা নুধো দুপৰীয়া টাইমতহে গা ধো যেতিয়া লাঞ্চ কৰি লওঁ তাৰ পাছতহে মই গা ধো আৰু বেছি কথা নকয় ভিডিওটো ষ্টাৰ্ট কৰো মই লৈ আহো ব্ৰেকফাষ্ট আৰু ভিডিওটো আপোনালোকে হেখলৈকে চাই থাকক ভিডিওটো যদি চাই ভাল লাগে এটা লাইক কৰি দিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ ভিডিওৰ আহিব লগা নটিফিকেশন বিলাক আপোনালোকে পাই থাকিব তো লেটস গেট স্টাৰ্টেড Smoking and inhaling every moment. It was reckless and we owned it. So guys, my breakfast ready and here is my breakfast. Yeah, মোৰ লগত আছে গাখীৰ যেটো মই একেবাৰে ভাল নাপাওঁ ইয়াৰ টেষ্টটো স্মেলটো মই বহুত বেয়া পাওঁ তথাপিও খাব লাগিব এয়াই আছিলে ঘৰত নহলে চ্যালেঞ্জৰ চক্কৰত ভুক্কা পিয়াসা মৰিব লাগিব আৰু এয়া আছে মোৰ লগত ডিম আৰু এয়া ব্ৰেড মই এটা খাই লওঁ Seriously guys, মই গাখীৰ বহুত বেয়া পাওঁ তথাপিও উপায় নাই খাব লাগিব আজি ইয়াতে চেনিও দিয়া নাই মই ইয়াতে এতিয়া অকণমান স্বাদিষ্ট বনাই লওঁ চেনি দি লওঁ চেনিটো বগাই হয় বগা ভিতৰতে পৰে তো খাব পাৰো बस এতিয়া মই এইখিনি খাই লওঁ and guys এতিয়া মোৰ লগত আছে এয়া ডিম আৰু মই এতিয়া ডিমৰ এই ইয়েলো পাৰ্টখিনি এৰুৱাই খাম চিটিং নকৰো মই আপোনালোকৰ আগতে এৰুৱাই খাম কাৰণ এইখিনি ইয়েলো পাৰ্টখিনি মোৰ বহুত ফেভৰেট হয় মই বহুত ভাল পাওঁ ইয়েলোখিনি খাই তথাপিও আজি খাব নোৱাৰো যিহেতু চ্যালেঞ্জটো কৰিছো মই এয়া এৰুৱাই লৈছো মই ইমান ধুনীয়া বস্তু কোনে নোপোৱাকে থাকিব পাৰে বাৰু আপোনালোকে বাৰু কোনটো খাই ভাল পায় এই হোৱাইট পাৰ্টটো খাই ভাল পায় ইয়া ইয়েলো পাৰ্টটো খাই ভাল পায় কওকচোন মোৰ কিন্তু এই হোৱাইট পাৰ্টটো একেবাৰে ভাল নাপাওঁ এইটোহে খাই ভাল লাগে টেষ্টি হয় হয়নে বাৰু মোৰো সম্ভৱ আপোনালোকে এইটোৱে খাই ভাল পায় আৰু এইটো টেষ্টলেছ হয় আৰু হেলদি হয় কিন্তু দেই তো এইটো এতিয়া খাওঁ ইয়াতে মই অকণমান নিমখ দি দিছো কাৰণ নিমখটো বগা ভিতৰতে পৰে একো চিটিং কৰা নাই মই সব বগাই খাইছো তো মই এতিয়া এইটো খাই লওঁ A few moments later. মোৰ কণীও কমপ্লিট হৈ গ'ল খাই আপোনালোকে ভাবিছে চাগে তাই ইয়েলোখিনি খাই দিলে বাট মই নাই খোৱা মই আপোনালোকক প্ৰুফ দেখাম এয়া চব ইয়েলো মই নাই খোৱা আৰু এতিয়া এইখিনি মই নাখাওঁ এনেইতো ৱেষ্টো কৰিব নোৱাৰো
তো মই এইখিনি মোৰ ভণ্টিক দি দিম খাবলৈ, খাই দিব। আৰু লাষ্ট মই এতিয়া পেটটো ভৰিলে, কিন্তু লাষ্ট এয়া আনিছিলো মই, এয়া ব্ৰেড আনিছো। আৰু ব্ৰেডৰ মই চাইডত থকা ব্ৰাউন এইখিনি মই কাটি লৈছো। তো এইখিনি হোৱাইটে হয়। আৰু ব্ৰেডত লগাবলৈ মানে শুকানে খাব লাগিব, কাৰণ ব্ৰেডত জেলিটো ৰেড হৈ পৰে আৰু বেলেগ একো নাই। তো এখন মই এতিয়া তেলত দিব নোৱাৰো, কাৰণ কালাৰটো চেঞ্জ হৈ যাব, হোৱাইটত নপৰিব তেতিয়া। এতিয়া মই শুকানে খাই লওঁ। কি দিনাই গৈছে ব্ৰেড, মই শুকানে খাই লওঁ এতিয়া। মই এতিয়া অকণমান চেনি দি দিওঁ, তেতিয়া অকণমান খাই ভাল লাগিব। এতিয়া মই অকণমান চেনি দি দিছোঁ। কি যোগাৰ কৰিছো ন, কি যোগাৰ মানে। এয়া চেনিখিনি মাজত সোমাই একেবাৰে চেণ্ডউইচ নিচিনা কৰি দিছোঁ। মোৰ ব্ৰেকফাষ্ট কমপ্লিট হৈ গ'ল, চব খাই ললো। এতিয়াও কিন্তু মই য়েল্ল'খিনি নাই খোৱা দেই, চাই লওক। মই এইখিনি নাই খোৱা, নাখাওঁ এইখিনি। আৰু মোৰ এতিয়া কমপ্লিট হৈ গ'ল। এতিয়া কমচে কম এতিয়া বাজিছে 9টা। এতিয়া মোৰ বহুত টাইমলৈকে ভোক নালাগে, 3 ঘণ্টা 4 ঘণ্টা মানলৈকেতো ভোক নালাগে। তো একেবাৰে লাঞ্চ টাইমত লগ পাম। এতিয়া অকণমান কিবা কিবি কাম আছে, কামখিনি কৰি লওঁ। তো একেবাৰে লাঞ্চ টাইমত লগ পাম। ঠিক আছে, চাই থাকক ভিডিঅ'টো। Emotions, smoking and inhaling every moment. It was reckless and we owned it. Hey guys, মোৰ যাবলগীয়া ক'তো নাই, তথাপিও গা পা ধুই ড্ৰেছ চেঞ্জ কৰি অকণমান মেকআপ কৰি আহি গ'লো আপোনালোকৰ ওচৰত আকৌ। কাৰণ এতিয়া লাঞ্চ টাইম হ'ল আৰু এতিয়া বাজিছে 2টা বাজিলে। অথনি মই চাই আহোঁতে 2টা বাজিলে, এতিয়া 5-10 মিনিট যাব পাৰে, কাৰণ মই এইবিলাক ছেট আপ কৰোঁতে। তো এতিয়া মই লাঞ্চ কৰিম। আৰু ইমানেই বৰষুণ দিছে ইয়াতে, ইমানেই বৰষুণ দিছে নহয়, ক'তো ওলাই যাব পৰা নাই। ভাবিছিলো অকণমান ওলাই গৈ পেলাই কিবা কিবি হোৱাইট ফুড আনিম, বাট ইমান বৰষুণ দিছে, চব চৌপাট হৈ গ'ল। আৰু এতিয়া লাঞ্চ টাইম হ'ল, ঘৰত যি আছিলে তাকে অকণমান কিবা কিবি কৰি আনিলো। আৰু এতিয়া বিৰাট ভোক লাগিছে, মোৰ পেটটো বাজি গৈছে। তো এতিয়া খাই লওঁ মই। আৰু মোৰ লগত এতিয়া আছে লাঞ্চত এয়া ক্ষীৰ, এয়া আৰু এয়া ইডলিটো চুজিৰে বনোৱা, চব বগাই হয়, চব বগা বস্তু দিয়ে বনাইছো, একো চিটিং কৰা নাই ইয়াতো। এইখিনি ভালে পাওঁ খাবলৈ, তথাপিও ইডলিটো চোখা খাব লাগিব, কাৰণ ইডলিৰ লগত চাম্বাৰটো কালাৰিং হৈ পৰে। তো সেইটো মই খাব নোৱাৰো। এয়া এইকেইটাই খাই লওঁ। এয়া মই খাই লৈছো। এইটো মই বনাইছো আৰু এইটো বনালে মায়ে, মানে ইডলিটো মায়ে বনালে আৰু ক্ষীৰটো মই বনালো। আৰু এয়াই মোৰ লাঞ্চ আজি। টেষ্টি হৈছে। মোৰ ভণ্টি দেখিছেনে, মোক ইমানেই ডিষ্টাৰ্ব কৰি আছে নহয়। আৰু ক্ষীৰ মোৰ খাই ভাল লাগে, মানে মই ভাল পাওঁ আৰু মই বহুত টেষ্টিও বনাওঁ, মানে কয় আৰু মাহঁতে কয়। তো মই এতিয়া খাই লওঁ এইখিনি। Thousand years later. Oh no! মোৰ ক্ষীৰ ফিনিছ হৈ গ'ল, খাই ললো এইখিনি। আৰু এতিয়া ইডলি বাৰী, এইটো টেষ্ট কৰি চাওঁ। ভালে লাগিছে, বেয়া লগা নাই। ইমান ডিষ্টাৰ্ব কৰি আছে নহয় এজনীয়ে মোক। আপোনালোকৰ বাৰু ভণ্টি বিলাকে এনেকুৱা কৰে নাই বাৰু? কমেণ্টত জনাই দিয়কচোন তাইক কমেণ্টত। ইমান ডিষ্টাৰ্ব কৰি থাকে নহয় মোক ভিডিঅ' বনাই। খাই ললো, বহুত খালো, এইকেইটা খাব নোৱাৰিছো। এইখিনি খাওঁতে মোৰ পেটটো ভৰি গ'ল। এটা আৰু আধা খালো। তো মোৰ লাঞ্চ কমপ্লিট হৈ গ'ল।
তো এয়াই আছিলে মোৰ লাঞ্চ আৰু খালো যেনে তেনে ভালে লাগিলে বাৰু আৰু এতিয়া আৰু বাকি আছে ডিনাৰ টাইমত তো ভিডিঅ'টো চাই থাকক আপোনালোকে একেবাৰে ডিনাৰ টাইমত লগ পাম Emotion, smoking and inhaling every moment. It was reckless and we owned it. হে গাইজ আহি গলো আকৌ এতিয়া ডিনাৰৰ টাইম হ'ল মানে 9টা বাজিলে মোৰ বহুত ভোক লাগিছে বেলেগ দিনা বাৰু ইমান সোনকালে নাখাওঁ আজি ভোক লাগিলে মানে দিনটো কি খাইছিলো দেখিছিলে আপোনালোকে তো ভোক লাগিলে সেইকাৰণে ভাবিলো খাই দিওঁ আৰু বহুত দুখ আজি মোৰ বহুত দুখ আজিহে মোৰ লগত এনেকুৱা হ'ব পাৰে দিনটো বৰষুণ ওলাই যাব নোৱাৰিলো প্লাছ মাও এতিয়া গুচি গ'ল মানে এনাই ঘৰলৈ গ'ল অকণমান কিবা এটা কাম ওলালে আৰ্জেণ্ট সেইবাবে মাও গুচি গ'ল মা যোৱাৰ দুখ এইটোৱে কাৰণ মায়ে কৈছিলে মানে ডিনাৰৰ টাইমত হোৱাইট চচ পাস্তা বনাই দিম বুলি তো মোৰ এতিয়া সেই সপোন মানে হোৱাইট চচ পাস্তা খোৱাৰ সপোন হৈ ৰ'ল মই এতিয়া হোৱাইট চচ পাস্তা খাই থাকিলো হয় মা নোযোৱা হলে মই বনাব পাৰিলো হয় কিন্তু মই হোৱাইট চচ পাস্তা এদিনো বনাই চোৱা নাই মানে ট্ৰাই কৰি চোৱা নাই আৰু মোৰ আজি মনো যোৱা নাছিলে বনাবলৈ সেইবাবে নবনালো আৰু এতিয়া কিবা এটা মই লৈ আহিছো ডিনাৰ কৰিবলৈ আৰু এতিয়াতো খাবই লাগিব হোৱাইটে খাব লাগিব সেইবাবে কিবা এটা যোগাৰ কৰি লৈ আহিছো আৰু এতিয়া মোৰ লগত আছে এয়া ৰাইচ ৰাইচটো হোৱাইটে হয় ধুনীয়াকে খাব পাৰো আৰু মোৰ ন বাটাৰ খাই ইমানেই ভাল লাগে নহয় মই বহুত বাটাৰ খাওঁ মানে মোৰ বহুত ভাল লাগে খাই আৰু গোন্ধটো বহুত ভাল লাগে মই এনেকৈ খাই দিব পাৰিম আৰু গোটেই পেকেটটো মই এনেকৈ খাই দিব পাৰিম মানে টেষ্টি লাগে মোৰ আৰু অথনি ব্ৰেডৰ লগত মই বাটাৰে মিলাই খাব পাৰিলো হয় মানে ব্ৰেকফাষ্ট টাইমত ব্ৰেডখন শুকানে খালো কিন্তু মই গমেই পোৱা নাছিলো বাটাৰো আছে বুলি ঘৰত এতিয়া ফ্ৰিজটো খুলিহে গম পাইছো বাটাৰো আছে তো ৰজনী মই দেখাই লওঁ আৰু মোৰ কমপ্লিট হৈ গ'ল খাই ল'লো গোটেইখিনি এয়া বাটাৰটো গোটেইটো নাই খোৱা গোটেইটো খাব নোৱাৰো কিন্তু মই খাই ল'লো আৰু বিশ্বাস কৰক গাইজ এতিয়াহে মোৰ পেটটো ভাল লাগিছে মানে ভাতখিনি খোৱাৰ পাছতে ভাল লাগিছে যি বস্তু খাই থাকিলে ভাল লাগি নাথাকে মানে ভাতটো খোৱাৰ পাছতে ভাল লাগে তো এতিয়া মোৰ ভাল লাগিছে তো এয়াই আছিলে মোৰ 24 আৱাৰ্ছ হোৱাইট ফুড ইটিং চেলেঞ্জ বহুত বেছি খাই দিলো আৰু চেলেঞ্জটো কৰি ভালেই লাগিলে কমপ্লিটো কৰিলো এনেকুৱা ধৰণৰ এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' আছিলে আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে ভিডিঅ'টো চাই ভিডিঅ'টো আজি ইমানতে সামৰিছো সম্পূৰ্ণ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালৈ বহুত 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 ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াম আজিলৈ ইমানেই বাই